हेलो फ्रेंड्स সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো সজিনা পাতৰ এটা ৰেচিপি। সজিনা আমাৰ স্বাস্থ্যৰ পক্ষে বহুত উপকাৰী, লগতে ই বিভিন্ন ঔষধি গুণেৰে ভৰপুৰ। গতিকে আমি যিমান পাৰি সজিনা খাব লাগে। এতিয়া মই এইখিনি সজিনাৰ পাত লৈ লৈছো। বলকচোন মইনো কেনেদৰে বনাইছো চাই লও। প্ৰথমে মই সজিনাৰ পাতখিনি ডালখিনিৰ পৰা এৰুৱাই লৈছো আৰু তাৰ পাছত এইখিনি ভালদৰে ধুই সাফা কৰি লৈছো। এতিয়া মই পাতখিনি সৰু সৰুকৈ এনেদৰে অলপ কাটি লৈছো। আপোনালোকে ইচ্ছা কৰিলে নাকাটিলেও হ'ব। এতিয়া গেছত কেৰাহীখন উঠাই দি কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইমানখিনি মিঠাতেল দিছো। একেবাৰে কমকৈ মিঠাতেল দিছো মই। এতিয়া মই 3টা মান জলকীয়া এনেদৰে কাটি লৈছিলো। এইকেইটা দি দিছো। এতিয়া মই ইয়াত দি দিছো সজিনাৰ পাতখিনি। এতিয়া পাতখিনি এবাৰ মই ভালদৰে মিক্স কৰি দিছো আৰু মই ইয়াত এড কৰিছো অকনমান ভীমকলৰ কলাখাৰ। এতিয়া মই ইয়াত দি দিছো হালধি গুড়ি আৰু নিমখ, সেইটো সোৱাদ অনুসৰি দিছো। আৰু এইখন তৰকাৰী বনাবৰ বাবে বহুত বেছি সময়ৰ প্ৰয়োজন নাই। প্ৰায় 5 মিনিট মানৰ ভিতৰতে এই তৰকাৰীখন হৈ যায়। এতিয়া মই ইয়াত দি দিছো অলপমান পানী। মই ইমানখিনিয়ে পানী দি দিছো। এতিয়া পানীখিনি দি উঠাৰ পাছত মই ইয়াত ঢাকনি এখন লগাই দিছো আৰু প্ৰায় 2 মিনিট মান এনেদৰে ৰাখি দিম আৰু পানীখিনি তেতিয়া নাইকিয়া হৈ যাব। এতিয়া 2 মিনিট মান পাছত দেখিছে পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া 5 মিনিটত বনোৱা সজিনা পাতৰ ৰেচিপি ৰেডি হৈ গৈছে। একদম সিম্পলকৈ বনাইছো মই আৰু আপোনালোকে এনেদৰে ট্ৰাই কৰিব পাৰে। আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।